বিশ্ব নহয় প্ৰিন্স বিশ্ব বাহ বেছি কৰে সেইটো কো কি নাম প্ৰশান্ত দা উপাধি কি শেখৰ তাৰপিছত তোৰ সুদীপ্ত দা উপাধি কি মাৰ্ঘেৰিটা গতিকে বিশ্ব প্ৰিন্স নহয় প্ৰিন্স বিশ্ব মোক আজিৰ পৰা তই প্ৰিন্স বিশ্ব বুলি মাতিবি এটা কথা বুজিলো উপাধি সলনি কৰাবিলাক গায়ক অভিনেতা শিল্পী তইতো শিল্পী নহয় আমাৰ গাঁৱৰ ভাওনা দুটৰ ভাও কোনে লয় তই গাঁৱৰ হুঁচৰি গাঁৱতে তামোল পাণৰ মোনাটো কোনে লয় তই গাঁৱৰ বিয়াহে সবাহে ভাওনাত খৈ ফলা মানুহটো কোন হা কোন তই গতিকতে ভাওনাত দুটৰ ভাও লোৱা মই মানে আৰু গাঁৱৰ সবাহে মানে দহা কাজে ধৰি লওক খৰি ফলাৰ পৰা ধৰি পাত পটোৱা পতালৈকে এই মানুহজনে চব দৌৰি ফুৰে হয়নে গতিকতে মই শিল্পী নহয় কোন শিল্পী হ'ব কোন এটা কথা বুজিলো তই বাৰু শিল্পী কিন্তু শিল্পী হ'ব লগা কিয় হ'ল শিল্পী মানে মই কাইলৈ গৈ আছো নহয় কলৈ দললে দললে তই কেলে গম নাপাৱ নেকি পেপাৰ চোৱাই নাই ঐ চন্দন কালি আৰু মই তোৰ ভাত খাই বৈ শুবলৈ লৈছো তেনেকুৱাতে সাগৰ দাই ফোন কৰিলে নহয় মোলৈ বোলে হেল্ল' মই বোলো হেল্ল' বোলে বিশ্ব নেকি মই বোলো বিশ্ব মই বোলে সাগৰ দাই ক'লো মই বোলো কোন সাগৰ প্ৰশান্ত মহাসাগৰ নে আটলান্টিক মহাসাগৰ বোলে মই সেই সাগৰ দা আকৌ এই মংগল গ্ৰহলৈ যোৱা সাগৰ দা মই বোলো হেল্ল' গতিকতে তুমি সেই ভাওনাত এই দুটৰ ভাও কোৱা নাছিলা জানো মই বোলো তুমি কাইলৈ সেই দললৈ আহিব লাগে নহয় যোগদান কৰিবলৈ মই বোলো হা তাৰ পিছত মই ভাবি ভাবি গম পাই গলো চন্দন মইতো এজন শিল্পী তাৰ পিছত আৰু চন্দন মই ৰাতিটো ভাবি ভাবি তোমাৰ টোপনি নগলো নহয় গান এটা লিখি পেলালো তাত গাবলৈ গতিকে এতিয়া গাও নে নাগাও নালাগে নেকি মানে ক গা চিনেমাই আহিছো মই দললে টেঙেও টেঙেও কৰিবি আকৌ চিনেমাই আহিছো মই দললে চিনেমাৰ দলত যোগদান কৰিবলৈ টেঙেও টেঙেও চিনেমাই যদি দিয়ে টিকটটো যদি দিয়ে টিকটটো তেওঁ কেনেকুৱা পালি ভাল ঠিকে আছে তইতো এতিয়া এনেই আছ মই কালিলে ময়ো গৈ আছো কলে দললে হা তোৰ বিপক্ষ পাৰ্টিক জইন কৰিবলৈ এটা কথা বাৰু বুজিলো মই যেনিবা শিল্পী কিন্তু তইতো শিল্পী নহয় শিল্পী নহলো কি হ'ল মই হলো আমাৰ গাঁৱৰ নেতা তই নেতা জাতিৰ মাটি ভেটি নামত কত প্ৰতিবাদ কৰিলো কত ধৰণা দিলো হা গতিকে সেইজন নেতা যদি মই নহয় কোন হয় হে কত আমাৰ তিনিআলি মূৰত আকৌ গতিকে কাইলৈ যাম কলৈ দললে আকৌ বেটা কলে যাও দললে হয়নে মই যেনিবা শিল্পী আৰু ই যেনিবা নেতা দেই তই কি
অতো গাফা